নমস্কাৰ, আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ আগত আজি ক'বলৈ ওলাইছোঁ যে ভোট জলকীয়া খেতি কৰি মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে আৰু ভোট জলকীয়া খেতি কৰি কেনেকৈ লাখ টকা ইনকাম কৰিব পাৰে। মই তাৰ বিষয়ে এটা ভিডিঅ' বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, ভালকৈ চাওক, শেষলৈকে চাওক। কেনেদৰে ভোট জলকীয়া লগাব পাৰি, কি কৰিব পাৰি, মই সকলোখিনি কথা ক'ম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। ময়ো লগাইছোঁ, ভোট জলকীয়া লগাইছোঁ কেইজোপামান, মই বেছি লগোৱা নাই বিশেষ সময়ৰ অভাৱত। আৰু বৰ্তমান ভোট জলকীয়া খেতি কৰিবৰ কাৰণে, ভোট জলকীয়া ৰুবৰ কাৰণে সময়ো দেৰি হৈ গৈছে, ছিজনটো দেৰি হৈ গৈছে, সেইটোকে মই বেছি লগোৱা নাই, অলপ লগাইছোঁ। মই আজি আছোঁহি, মই য'ত খেতি কৰিছোঁ সেই ঠাইখিনি হ'ল অৰুণাচলত। ভোট জলকীয়া খেতি কৰিবৰ কাৰণে হওক, নতুবা আন কৃষি কৰ্মৰ কাৰণে হওক, অতি উপযুক্ত এই ঠাইখিনি, মই যিখিনিত খেতি কৰিছোঁ। আচলতে আপোনালোকক মই তাকে লৈ মোৰ যেনেদৰে খেতি কৰিছোঁ সেইখিনিও দেখাম, লগতে আপোনালোকেও তাৰ পৰা সকলোৱে নহ'লেও মাত্ৰ এজনে হ'লেও এই ভিডিঅ'টো চাই উৎসাহ পাব আৰু তেওঁ নিজকে স্বাৱলম্বিতাৰ পথ হিচাপে এইটো ল'ব পাৰে। আচলতে ভোট জলকীয়াটো হ'ল, আমাৰ অসমৰ ভোট জলকীয়াটো হ'ল বিশ্বৰ আটাইতকৈ বেছি জ্বলা জলকীয়া হিচাপে স্বীকৃতি লাভ কৰিছিল। আৰু অসমৰ ভোট জলকীয়াটো গোটেই বিশ্বতে জনপ্ৰিয়। আৰু অসমৰ ভোট জলকীয়া খেতি কৰিয়ে বহুলোকে স্বাৱলম্বী হৈছে, নিজে স্বাৱলম্বী হৈছে। অসমৰ বিভিন্ন ঠাইত হৈছে যদিও বহু ঠাইত এতিয়ালৈকে ভোট জলকীয়া লগাবৰ কাৰণে বহুত দিগদাৰী হয়। মানে পৰিৱেশৰ ওপৰত কথা, পানীৰ ওপৰত কথা, বা মাটিৰ যিটো উৰ্বৰতা, মাটিৰ গুণাগুণ ভোট জলকীয়াৰ কাৰণে কিমান উপযুক্ত, তেনেকুৱা এটা কথা আহি পৰে। আচলতে ভোট জলকীয়াটো লগাবৰ কাৰণে বেছি আলতীয়া মাটি হ'লে অসুবিধা হয়। বেছি আলতীয়া মাটি হ'লে অতি সোনকালে বেমাৰে ধৰে, নতুবা সেই জলকীয়াখিনি ভাল নহয়। আৰু বেছি বালিয়া হ'লেও দিগদাৰ, অৰ্থাৎ মাটিখিনি পলসুৱা হ'ব লাগে, অলপ পলসুৱা হ'ব লাগে, মাটিখিনি অলপ সাৰুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে। আৰু ভোট জলকীয়া খেতি কৰিবৰ কাৰণে যেনেদৰে আপোনালোকে ৰুব, আন জলকীয়া যেনেদৰে ৰুব তেনেকৈ ৰুব পাৰি, কিন্তু ভোট জলকীয়া ৰুবৰ কাৰণে কাছপিঠীয়া কৰিলে, যদি যি লাইনটোত ৰুৱে সেই লাইনটো যদি কাছপিঠীয়া কৰি দিয়ে, তেতিয়াহ'লে ভোট জলকীয়াৰ কাৰণে সেই ঠাইখিনি বেছি উপযুক্ত। মই যিখিনি লগাইছোঁ আপোনালোকক দেখাওঁ। কেইজোপামান লগাইছোঁ, কেইজোপামান ডাঙৰ হৈছে, আৰু মই আজি ৰুইছোঁ কেইজোপামান। গতিকে মই কেইজোপামান ৰুইছে, ফুলিছে, দেখাওঁ আহক। মই বেছি ৰোৱা নাই, যিহেতু মই এতিয়া স্নাতক চূড়ান্ত পৰীক্ষা দি মই এতিয়া ঘৰত আহিছোঁ। আৰু ঘৰত আহি মই বিহুত যেতিয়া ছুটীত আহিছিলোঁ, তেতিয়া মই এই ভোট জলকীয়াখিনি লগাই থৈ গৈছিলোঁ। এই মাত্ৰ কেইজোপামান আছে, ডাঙৰ হৈছে, আৰু কিছু মই বন চিকুণাবলৈ বাকী আছে। প্ৰায় 200 জোপামান মই বিহুত আহোঁতে ৰুই থৈ গৈছিলোঁ, আৰু এতিয়া এইখিনি ফুলিব ধৰিছে। আৰু ইয়াৰ যিটো দাম, ইয়াৰ ভোট জলকীয়াৰ যিটো বজাৰৰ মূল্য, খুচুৰা মূল্য প্ৰায় 600 পৰা 500 টকাৰ ভিতৰত বৰ্তমান হৈ আছে। আৰু পাৰকাইকিয়া হ'লেও 200 বা 250 তেনেকুৱাকৈ দিব। ভোট জলকীয়া খেতিটো কৰিবৰ কাৰণে আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰিলে বেছি উপযুক্ত, আৰু ফলাফলটো বেছি ভাল পাব। অৰ্থাৎ যদি আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে ভোট জলকীয়াটো এতিয়া মই দেখাই দিওঁ। এই ভোট জলকীয়াখিনি যেনেদৰে এই সৰু সৰু পাত ধুনীয়াকৈ ফুলি আহিছে, জৈৱিক সাৰ যেতিয়া লগাই দিয়ে, তেতিয়া তাৰ এটা নতুন বেমাৰ আহিছে যে পাতখিনি এনেকৈ কোচ খাই যোৱা বেমাৰ এটা নতুনকৈ আহি যায়। আৰু সেই বেমাৰটো লগাৰ পাছত কোনো ধৰণৰ মেডিচিন মই বহুতো সুধিলোঁ। মই আগতেও ভোট জলকীয়া লগাইছিলোঁ। এইবছৰ যিহেতু চূড়ান্ত পৰীক্ষা দি আহি সময়খিনি পাইছোঁ, 6 মাহমান সময় পাম, সেইটোকে মই এইখিনি লগাইছোঁ। তাৰ আগতেও মই ভালেখিনি ভোট জলকীয়া লগাইছোঁ, মই তেনেকুৱা প্ৰমাণ পাই থৈছোঁ। আৰু যিখিনি শুকান গোবৰ বেছি ব্যৱহাৰ কৰিলে বেছি উপযুক্ত। আৰু আপোনালোকে তাৰ যিটো ফলাফল শুকান গোবৰ ব্যৱহাৰ কৰি যিখিনি ৰুব, তাৰ ফলাফলটো আপোনালোকে বেছিকৈ পাব। মই এইখিনি কালি ৰুইছোঁ নতুনকৈ, আৰু আজিও কেইটামান পুলি আছে, 200-300 মান আছে। আজি মই এইখিনি ৰুম। মই কালি এই মাটিখিনি একেবাৰে নতুন মাটি, আগতে একো শাক পাচলি খেতি কৰা নাছিলোঁ, আৰু সেইকাৰণে মোৰ মাটিখিনিত বিশেষভাৱে সাৰ দিব লগা হোৱা নাই। আৰু সাৰ দিব লগা হোৱা নাই যদিও মই গোবৰ দিছোঁ। গোবৰ
আনি থৈছোঁ শুকান গোবৰ ঘৰৰ পৰা লৈ আনিলোঁ অৰুণাচললৈকে মানে বাইকতে লৈ আনিলোঁ এবেগ আৰু সেই শুকান গোবৰ দি মই ৰুইছোঁ। আৰু ইয়াৰ পাছত যেতিয়া মই এই বনসমূহ এই ওচৰত বন জগোতে মই যেতিয়া গুড়ি খুচৰিব লগা হ'ব, সেই গুড়ি খুচৰোঁতো মই আৰু শুকান গোবৰ দিম, তেতিয়া আৰু ভাল হয়, পুলিবিলাক আৰু ভাল হয়। আৰু এই ভোট জলকীয়া খেতিৰ ক্ষেত্ৰত বেমাৰ এই ভোট জলকীয়াৰ যিহেতু বেমাৰ বেছি আছে আন জলকীয়াতকৈ, আন খেতিতকৈ। আৰু এই ভোট জলকীয়াটো যদি আপুনি বচাব পাৰে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে ভাল ফলাফল লাভ কৰিব আৰু এটা ভাল ইনকাম হ'ব। যদি আপুনি এবিঘামান ভোট জলকীয়া লগাব পাৰে, তেতিয়া আপোনালোকে লাখ টকা ভালকৈ মানে ইজিলি লাখ টকা ইনকাম কৰিব পাৰিব বৰ্তমান সময়ত। কিন্তু এটা সময় আছিল যে মই যেতিয়া 2013 চনত নে 14 চনত কোনোবা মই তাৰিখ চনটো সঠিকভাৱে পাহৰিলোঁ, মই সেই দুটা চনৰ ভিতৰতে কোনোবা এটা মই 13 চনত নে 14 চনত মই এটা একঠাতকৈ অলপ বেছি, আমি 5 নলীয়া দুবা বুলি কওঁ, 5 নলীয়া দুবা এটা সমান মই লগাইছিলোঁ। 5 নলীয়া দুবা এটামান সমান লগাইছিলোঁ। তাৰপাছত মই তাত 500মান পুলি ৰুইছিলোঁ। 500মান পুলি ৰোৱাৰ পাছত প্ৰায় 400মান পুলি বাচি থাকিল। 400মান পুলি বাচি থকাৰ পাছত ভাল জলকীয়াখিনি ভাল হৈছিল। তাৰ যিটো মানে হ'ব লাগে, বেমাৰ চেমাৰ কোনো নাছিল আৰু জলকীয়াখিনি অতি ধুনীয়া হৈছিল আৰু ভাল মানে গুটি দিছিল, জলকীয়া পাইছিলোঁ ভালকৈ। কিন্তু কি হ'ল কথাটো, সেই সময়ছোৱাত সেই বছৰটো জলকীয়াৰ মূল্য একেবাৰে কম। মই সপ্তাহটোত মই দুবাৰ ছিঙিছিলোঁ, শনিবাৰ আৰু চাগে শনিবাৰ আৰু বুধবাৰে নে মঙলবাৰে কোনোবা এটা দিনত ছিঙিছিলোঁ, সঠিকভাৱে পাহৰিলোঁ, কিন্তু শনিবাৰটো মনত আছে। সেই দুটা ছিঙিছিলোঁ। মই ছিঙোতে এটা কুটাত মানে এবাৰ ছিঙোতে মই সেই 400 জোপা জলকীয়াতে মই প্ৰায় 20-25 কেজিলৈকে ছিঙিছিলোঁ। আৰু 20-25 কেজি এবাৰ ছিঙিছিলোঁ, অৰ্থাৎ দুবাৰ ছিঙিলে প্ৰায় 45-ৰ পৰা 50 কেজিৰ ভিতৰত সপ্তাহটোত মই ছিঙিব পাৰিছিলোঁ। কিন্তু কথাটো হ'ল, সেই সময়ছোৱাত ভোট জলকীয়াৰ যিটো দাম একেবাৰে কম পৰিমাণত মই 30 টকা 40 টকা তেনেকুৱাত বিক্ৰী কৰিছিলোঁ। কিন্তু সেই মানে ব্যৱস্থাটো এতিয়া নাই। এতিয়া হ'লেও একদম মানে কম পৰিমাণে হ'লেও আপোনালোকে 150 টকা বা 200 টকা লাভ কৰিব পাৰকাই মূল্যত। অৰ্থাৎ গতিকে আপোনালোকে যিসকলে মানে নিজকে নিবনুৱা বুলি ভাবে, আপোনালোকৰ মাটি এনেই পৰি আছে, ভাল মাটি, বা আপোনালোকে ভাড়ালৈ ল'ব পাৰে, খেতি কৰিবৰ কাৰণে ল'ব পাৰে, আপোনালোকে ভোট জলকীয়া খেতিটো কৰি চাব পাৰে। এবাৰ কৰি চাব পাৰে, কিন্তু এবাৰ সফল নহ'লে আৰু এবাৰ কৰি চাব পাৰে, আপোনালোকে নিশ্চয় সফল হ'ব। এইটো নিজে অলপ ভাল কষ্ট কৰিব লাগিব, কেৱল মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বা মানুহ লগাই তেনেকুৱাকৈ নহয়। মানুহ লগালেও নিজে যেতিয়া কষ্ট কৰে, যেতিয়া নিজে এই কামত লাগিব, তেতিয়াহে আপোনালোকে ভাল ফলাফল লাভ কৰিব। আৰু এটা কথা, ইয়াত যেতিয়া আপোনালোকে বন চিকুণাব অতি সাৱধান হ'ব, যাতে গুৰিত হৈ নাযায়, মানে কু লাগি নাযায়, বা কু হ'লেও দাহ হ'লেও যিকোনো মানে যাতে চেফটি টাইপৰ কিবা বেমাৰ হোৱাৰ তেনেকুৱা মানে বস্তু লাগি নাযায়। অৰ্থাৎ যদি লাগি যায়, তেতিয়া আপোনালোকৰ এই গছকেইজোপাত হৈ যোৱা মানে আশা থাকে, চেফটি হৈ যোৱা আশা থাকে। গতিকে আপোনালোকে লগাই চাব পাৰে, কম পৰিমাণে লগাই চাব পাৰে, অতি ভাল ফলাফল পাব, মই আশা কৰোঁ। আৰু মই আকৌ কৈছোঁ, মই এবাৰ গ্ৰেজুৱেশ্যন ফাইনেল দি আহিলোঁ। ফাইনেল দি আহি প্ৰায় 3-4 মাহ আনি থাকিম, এতিয়া ৰিজাল্টটো আহিবৰ কাৰণে বাকী আছে। গতিকে মই ভাবিলোঁ যে ভোট জলকীয়া অলপ লগাই থওঁ। সেইটো প্লেনিং মই 6 মাহমান আগতে কৰিছিলোঁ। যিহেতু মোৰ দেৰি হ'লে, পৰীক্ষা দিয়াৰ কাৰণে দেৰি হ'ল, তথাপিও মই এতিয়া ৰুইছোঁহি। সেইকাৰণে বিহুত আহোঁতে মই কেইজোপামান লগাই থৈ গৈছিলোঁ। সেইখিনি চাওঁ কি হয়, যদি ভাল হয় ভালে কথা, যদি বেয়া হয় কি ক'ম। যদি আগৰবাৰ নিচিনাই যদি পুলিখিনি ভাল হয়, নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰিম। গতিকে এয়াই আৰু, আপোনালোকেও যদি লগাব বিচাৰে, ময়ো বিশেষ ভোট জলকীয়াৰ মানে বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি সেই বিষয়ে নাজানো। মই একেবাৰে জৈৱিক পদ্ধতিৰে যিসমূহ কৰোঁ, যিহেতু মই সৰুৰ পৰা কৰি আহিছোঁ, মই কেৱল সেই 14 চন বা 13 চন নহয়, তাতকৈ আগতে মই ভোট জলকীয়া খেতি কৰিছোঁ। মই ক্লাছ 9-10ত থাকোঁতেই মই খেতি কৰি চাইছিলোঁ, অলপ লগাই চাইছিলোঁ। যদি আপোনালোকে এই ভোট জলকীয়া খেতিৰ বিষয়ে জৈৱিক পদ্ধতিৰে কেনেকৈ খেতি কৰিব পাৰি কিছু আপোনালোকে জানিব বিচাৰে, মোৰ লগতো কণ্টেক্ট কৰিব পাৰে। মই বিশেষ অভিজ্ঞতা বুলি নকওঁ, কিন্তু ভালেখিনি অভিজ্ঞতা আছে আৰু নিশ্চয় সফল হ'ম আমিও। আৰু
সেয়াই আৰু মই মোৰ সৰু সুৰা অভিজ্ঞতাৰ ফালৰ পৰাই যিখিনি পাৰোঁ ক'ম আপোনালোকক, আৰু শ্বেয়াৰ কৰিলোঁ সৰু সুৰা অভিজ্ঞতাৰ ফালৰ পৰাই। আৰু মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে, বাকীখিনি নকওঁ আৰু, ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব ভিডিঅ'টো, শ্বেয়াৰ কৰি দিব, আন কোনোবাও যদি কোনোবাই জানিব পাৰিব। এয়াই আৰু, ধন্যবাদ।